रमद बर'आ बिटिसिखौ फोजोबस्रांबाय। इउपिपिएलर जितु सरकार हेतु एकदम बिटिसिखौ हेक करि पेलाले बिटिसिखौ हेक करि पेलाले रमद बर'आ जेनेरेल सुबुंनि हा बायनाय फाननायखौ बन्द खालामबाय। जेनेरेल मानुहসকলক माटी किना बेसार क्षेत्रत जितु पारमिशन हेतु बन्द करि दिसे। रमद बर'आ गामि दानख'नानै जेनेरेल सुबुंखौ गादबनानै दोननो सानदों। এই অনা বড়সকলক ডমিনেট কৰি পেলাই মানে শাসন কৰিব পাৰে তাৰ কাৰণেহে হেতু কাউকৰ্তনৰ বুদ্ধি। বিপিএফ দলआ এভিকশন খালামनायनि अरायबो हेंथा। इभिकसन आमी सापर्ट কৰিব নোৱাৰি। रमद बर'आ थांनाय 1 बोसोराव गोदानै CIT खाथियाव मोननै स्पीड ब्रेकार बानायनो हादों। মই দেখাত CIT দুটা নতুন স্পীড ব্ৰেকাৰ আছে এটুকে মই দেখিছো। सोलायनायनि स्लोगानजों बिटिसि खुंथायाव फैनाय प्रमद बर'नि दैदेननायजों इउपिपिएल बिजेपि आरो जिएसपि दलआ थांनाय 14 डिसेम्बर खालारखालि 1 बोसोर आबुं जाबाय। बेनिनो दिनै बिटिआर सरकारा क'क्राझाराव 1 बोसोर आबुं जानायनि मोनसे फोरबो खुङो। बे फोरबोआव आसामनि गिबि मन्थ्रिजों लोगोसे गुबुन गुबुन जायगानि माखासे दैदेनगिरिफोराबो बाहागो लायो आरो लोगोसे बिटिआरनि साफ्रोम मावफुं सोद्रोमा आरो एमसिएलएफोराबो बाहागो लायो। गुबुन फारसेथिं दिनैनि बे एखे सानावनो तामुलपुर मथंगा सकआव बिपिएफ दलनि मोनसे मावफुं मेल जानानै थाङो। मख'नो गोनांदि दिनैनि बे मावफुं मेलाव तामुलपुर जिल्ला बिपिएफ दलनि गुबुन गुबुन बिबानाव थानाय दैदेनगिरि मावथि सोद्रोमा आरो गोबां रायजो राजाफोरा बाहागो लादोंमोन। लोगोसेनो दिनैनि बे मावफुं मेलाव बिपिएफ दलनि गाहाय अदेबानि बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारिया इउपिपिएल दलनि बेरेखायै गोबां अजद होनानै बिबुंथि लाखियो आरो खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। আমাৰ আজি তামুলপুৰ জিলা বিপিএফ দলৰ ইয়থ হওক ওমেন হওক BSU হওক মাইনৰিটি চেল হওক সকলোৱে একেলগে লগ লাগি এটা ৱৰ্কশ্বপ হৈছে কৰ্মশালা। এই ৱৰ্কশ্বপত আমাৰ তামুলপুৰ জিলা 4টা না 5টা আছিল 5টা সমষ্টিৰ পৰা সকলো ৱৰ্কাৰে আহিছে আৰু খুব ভাল ডিছকাশ্যন হৈছে। আপোনালোকেও শুনিছে যে আজি যিটো চৰকাৰ प्रमद बर'ৰ ইউপিপিএলৰ যিটো চৰকাৰ হেতু একদম বিটিচিটো হেক কৰি পেলালে আৰু प्रमद बर'ই আজি যিখিনি কাম কৰি আছে অনা বড়সকলক জেনেৰেল মানুহসকলক মাটি কিনা বেচাৰ ক্ষেত্ৰত যিটো পাৰমিশ্যন হেতু বন্ধ কৰি দিছে হেতু খুব বেয়া। আৰু এই গাঁওকৰ্তনৰ মিনিংটো হেতুৱে মানে प्रमद बर'ই কেনেকৈ এই অনা বড়সকলক ডমিনেট কৰি পেলাই মানে শাসন কৰিব পাৰে তাৰ কাৰণেহে হেতু কাউকৰ্তনৰ বুদ্ধি। যেনিবা কাউকৰ্তনৰ এই বৰ্ডাৰ এলেকাত অসমীয়া হওক ৰাজবংশী হওক মুছলিম হওক বেংগলী হওক বা যিকোনো জাতি বড়োৰ বাদে সেইবিলাকৰ গাঁওটো কৰ্তন কৰি পেলাই ইহঁতক মাইনৰিটি কৰিব বিচাৰিছে। ভিতৰতো বহুত অসমীয়া বহুত মানে ৰাজবংশী বহুত আদিবাসী বহুত গোৰ্খা মানুহ আছে। গাঁও কৰ্তনৰ মতলবটো হ'ল प्रमद बर'ৰ একটাই ফৰ্মুলা যে অনা বড়সকলক কেনেকৈ ডমিনেট কৰি পেলাই মাইনৰিটি কৰি পেলাই ডমিনেট কৰি পেলাই খাব পাৰে তাৰ কাৰণেহে গাঁও কৰ্তনৰ কথাটো प्रमद बर'ই সদায় কৈ থাকে। আমি কিন্তু বিপিএফ হিচাপে কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। ইভিকশ্যন আমি ছাপৰ্ট কৰিব নোৱাৰে। ইভিকশ্যনটো কিয় ছাপৰ্ট কৰিব নোৱাৰে কেলে মানে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিমান মানুহ আছে ইহঁতে সবে বিটিচিৰ বাসিন্দা হয়। ইহঁতক মাটিৰ পাটাহে দিব লাগে ইভিকশ্যনৰ কথা নাহে। আৰু 16টা ডিপাৰ্টমেণ্ট আমি 2003 চনৰ 10 ফেব্ৰুৱাৰীত 40টা ডিপাৰ্টমেণ্ট লৈ পেলাই আমি চুক্তি কৰি আনিছে। সেই মানে আকৌ 40টা ডিপাৰ্টমেণ্টৰ ভিতৰত 16টাটো আকৌ দিছপুৰত দিলে। আকৌ সেই আমাৰ চুক্তিত আছিল 3rd গ্ৰেড আৰু 4th গ্ৰেডটো বিটিচিয়ে নিজাববীয়া চাকৰি দিব পাৰে এইটোকো মানে দিছপুৰত পঠাই দিলে। মুঠতে प्रमद बर'ই সব বিক্ৰী কৰি খাই আছে। গেষ্ট হাউচত আজি মানুহ থাকিব নিদিয়ে। এইবিলাক বহুত মুঠতে কৈ পেলাই শেষ কৰিব নোৱাৰে। মই এটাই কথা কৈছোঁ प्रमद बर'ই যদি নতুন কাম কৰিছে মই দেখাত CITত দুটা নতুন স্পীড ব্ৰেকাৰ আছে এইটোকে মই দেখিছোঁ বেলেগ আৰু দেখা নাই। এইবিলাক ধ্বংসই কৰি আছে আৰু কিহৰ বৰকপতি বিপিএফ দলৰ পৰিকল্পনা মানে আমি 2024 MP ইলেকশ্যন আহি আছে। ইয়াত বিপিএফ দলৰ পৰা এজন MP যাব বাছ এইটো আমি কেনেকৈ জিকাব লাগে ইয়াৰ কাৰণে আমাৰ পলিচিবিলাক চলি আছে।